দেৱী দুৰ্গাক বিসৰ্জন দিবলৈ গৰৈমাৰীত আজি ওলাই আহিল শ শ ভক্তপ্ৰাণ ৰাইজ। আজি দশমীৰ দিনা অন্যান্য প্ৰান্তৰ লগতে কামৰূপ জিলাৰ গৰৈমাৰীত শান্তিপূৰ্ণভাৱে দেৱী দুৰ্গাক অশ্ৰুসিক্ত নয়নেৰে ভক্তসকলে বিসৰ্জন দিয়ে। গৰৈমাৰী বজাৰ বাৰোৱাৰী দুৰ্গা মন্দিৰত আয়োজন কৰা দুৰ্গা পূজাৰ প্ৰতিমালৈ পুৰুষ মহিলাসকলে এক বৃহৎ সমদল উলিয়াই গৰৈমাৰীৰ ৰাজহুৱা বিলত অশ্ৰুসিক্ত নয়নেৰে বিসৰ্জন দিয়ে দেৱী দুৰ্গাক। ইপিনে গৰৈমাৰী সূত্ৰধৰ পৰা পূজা মণ্ডপত আয়োজন কৰা দুৰ্গা পূজাৰ প্ৰতিমাকো বিসৰ্জন দিয়ে গৰৈমাৰী ৰাজহুৱা বিলত। উল্লেখ্য যে অতি আদৰৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ হৈ পূজা কমিটিয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে দেৱী দুৰ্গাক বিসৰ্জন দিয়াৰ উদ্দেশ্যেৰে উলিওৱা সমদলত মায়াবিনী ৰাতিৰ বুকত গীত বজাই আদৰৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰে। আমার ব্যক্তিগত খণ্ডত একটা পূজা হয়, যাতে রাজহুৱা খণ্ডত আমার দুটা পূজা হয়। এটা সূত্ৰধৰ পৰা ৰাজহুৱা পূজা আৰু আমাৰ গৰৈমাৰী বজাৰ বাৰোৱাৰী দুৰ্গা মন্দিৰত এটা পূজা হয়। দুটা পূজাত আমি গোটেই জনগণ আমি ৰাইজে ভাগ লৈ ভক্তপ্ৰাণ ৰাইজৰ ভালে ভিৰ আছিল যদিও এই দুখৰ বতৰ গোটেই অসমবাসী আজি শোকাকুল পৰিৱেশত সকলোৱে আছে। আমি জুবিনদাৰ ন্যায় বিচাৰি জুবিনদাক আমি শ্ৰদ্ধাঞ্জলি দি তাতে আমি আজি মাৰ পূজা ভাগ আগবঢ়ালো। খুব সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে পূজা ভাগ আমি আগবঢ়ালো। আজি বিসৰ্জন হৈ গ'ল। পুলিচ প্ৰশাসন বিভাগেও আমাক বহুত সহযোগ কৰিলে আৰু এই শান্তিপূৰ্ণভাৱে আমাৰ পূজা ভাগ আজি সমাপ্ত হয়। আমাৰ ব্যক্তিগত খণ্ডত এটা পূজা হয়, যাতে ৰাজহুৱা খণ্ডত আমাৰ দুটা পূজা হয়। এটা সূত্ৰধৰ পৰা ৰাজহুৱা পূজা আৰু আমাৰ গৰৈমাৰী বজাৰ বাৰোৱাৰী দুৰ্গা মন্দিৰত এটা পূজা হয়। দুটা পূজাত আমি গোটেই জনগণ আমি ৰাইজে ভাগ লৈ ভক্তপ্ৰাণ ৰাইজৰ ভালে ভিৰ আছিল যদিও এই দুখৰ বতৰ গোটেই অসমবাসী আজি শোকাকুল পৰিৱেশত সকলোৱে আছে। আমি জুবিনদাৰ ন্যায় বিচাৰি জুবিনদাক আমি শ্ৰদ্ধাঞ্জলি দি তাতে আমি আজি মাৰ পূজা ভাগ আগবঢ়ালো। খুব সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে পূজা ভাগ আমি আগবঢ়ালো। আজি বিসৰ্জন হৈ গ'ল। পুলিচ প্ৰশাসন বিভাগেও আমাক বহুত সহযোগ কৰিলে আৰু এই শান্তিপূৰ্ণভাৱে আমাৰ পূজা ভাগ আজি সমাপ্ত হয়। আমাৰ ব্যক্তিগত খণ্ডত এটা পূজা হয়, যাতে ৰাজহুৱা খণ্ডত আমাৰ দুটা পূজা হয়। এটা সূত্ৰধৰ পৰা ৰাজহুৱা পূজা আৰু আমাৰ গৰৈমাৰী বজাৰ বাৰোৱাৰী দুৰ্গা মন্দিৰত এটা পূজা হয়। দুটা পূজাত আমি গোটেই জনগণ আমি ৰাইজে ভাগ লৈ ভক্তপ্ৰাণ ৰাইজৰ ভালে ভিৰ আছিল যদিও এই দুখৰ বতৰ গোটেই অসমবাসী আজি শোকাকুল পৰিৱেশত সকলোৱে আছে। আমি জুবিনদাৰ ন্যায় বিচাৰি জুবিনদাক আমি শ্ৰদ্ধাঞ্জলি দি তাতে আমি আজি মাৰ পূজা ভাগ আগবঢ়ালো। খুব সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে পূজা ভাগ আমি আগবঢ়ালো। আজি বিসৰ্জন হৈ গ'ল। পুলিচ প্ৰশাসন বিভাগেও আমাক বহুত সহযোগ কৰিলে আৰু এই শান্তিপূৰ্ণভাৱে আমাৰ পূজা ভাগ আজি সমাপ্ত হয়।